ইমানটোহে পাইছিলোঁ বহা চাউলটো মই নবৌ আৰু মোৰ বাইদেউ দিছিলে 2 বাটি 1 বাটি 1 বাটিমান দিছিলে আৰু তাৰপিছত এইয়া দেখিছোঁ কি কৰি আছোঁ জলপান ভাজি আছোঁ বিহু আহিলে আজি জানুৱাৰী 7 তাৰিখ জানুৱাৰী 13 14 15 বিহু সেইটো কাৰণে আৰু ইয়াত জলপান ভজাত ব্যস্ত জলপান ভাজি আছোঁ আৰু বাহিৰতে জুই ধৰি আৰু এই জলপান ভজাত লাগি গৈছে আৰু গাইজ কোনে পিঠা বিহু পিঠা জলপান বনাইছে জনাবচোন মাঘ বিহুত জলপান অকণমান নহ'লে বোলো নবনালে একো উপায়ে নাই হয়নে গাইজ বনাব লাগিয়ে গ'লো আৰু খাবৰ কাৰণে আহিব দেই বিহু সকলোৱে